আজি মই বনাইছোঁ হোমমেড পাস্তা আৰু ইয়াৰ বাবে মই বিলাহী, বন্ধাকবি আৰু পিঁয়াজ, জলকীয়া এটা এনেকৈ লৈ লৈছোঁ। আপোনালোকৰ সুবিধা অনুযায়ী ঘৰত যি যি ভেজিটেবল থাকে আৰু বাচ্ছাই যি যি খাই ভাল পায় সেইবোৰ দিব পাৰে। আৰু এইফালে মই পানী গৰম কৰি লৈছোঁ আৰু যিহেতু আজি মই আটাৰ পাস্তা বনাম, বহুত হেল্ডি হয় বাচ্ছাৰ কাৰণে। আৰু এনেকৈ এবাৰ ঘৰত বনাই খুৱাই চাবচোন, খাই বহুত ভাল পাব তাহাঁতে আৰু এটা ইউনিক ষ্টাইল হ'ব, মানে ভাল পাব খাই। এনেকৈ মই দিওঁ সিহঁতক কেতিয়াবা বনাই। আৰু এইখিনি মই আটাৰ যেনেকৈ ৰুটি বনাই তেনেকৈ বনাই ল'লোঁ। আৰু এইফালে এইখিনি বনাই হৈ গৈছে, মই কেৰাহীখনো কাটি ল'লোঁ। আৰু এইখিনি চাওকচোন, যিটো শ্বেপত হয় তেনেকৈ কাটি ল'ব নিজৰ সুবিধা অনুযায়ী। মই এনেকৈ কাটি ল'লোঁ দীঘল দীঘলকৈ আৰু পানী উতলাই ৰাখিছোঁ, কাৰণ এইখিনি সিজিব লাগিব সেইটো কাৰণে। আৰু বেছি দেৰি নালাগে যদি আপুনি পানীখিনি উতলাই ৰাখে। আৰু এইখিনি হৈ গৈছে ধুনীয়াকৈ। আৰু মোৰ চব পাস্তা একদম ধুনীয়াকৈ সিজি গ'ল। যিখিনি মই গৰম পানীত ভিজাইছিলোঁ যে সেইখিনি সুন্দৰভাৱে সিজি গৈছে চাওকচোন। আৰু এবাৰ নিশ্চয় ট্ৰাই কৰি চাব আৰু নিজৰ ল'ৰা ছোৱালীক খুৱাই চাব। আৰু কেৰাহীখন পাতি মই তেল গৰম হোৱাত পিঁয়াজ দি দিলোঁ আৰু যিখিনি মই বিলাহী, কবি, জলকীয়া এইবোৰ কাটি থৈছোঁ একেলগতে গোটেইখিনি মিক্স কৰি দিছোঁ। আৰু এইখিনি বেছিকৈ নাভাজিব, যদি বেছিকৈ ভাজে চব্জি শাকৰ নিচিনা হৈ যাব নহয় জানো, সেইটো কাৰণে আধা কেঁচা নিচিনা হৈ থাকোঁতেনে এনেকৈ কৰি ভাজি আপুনি পাস্তাখিনি দি দিব। আৰু এইখিনি এটা ভালকৈ মিক্স কৰি লৈছোঁ। আৰু ইয়াতে মই যিখিনি বনাই থৈছিলোঁ সেইখিনি এড কৰি দিম। তাৰপিছত সোৱাদ অনুসৰি নিমখ চিমখ দি দিব আৰু সোৱাদ অনুসৰি নিমখ দি দিলোঁ মই। আৰু তাৰপিছত এয়া দেখিছে নহয়, যিখিনি বনাই থৈছিলোঁ পাস্তা সেইখিনি মই দি দিলোঁ। আৰু আপোনালোকে যি যি ঘৰত মানে থাকিব চচবোৰ সেইবোৰ হিচাপত দি দিব। আৰু চয়া চচ দিব পাৰে, টমেট' কেটচাপ দিব পাৰে, আৰু যদি জলকীয়া খাই ভাল পায় চিলি চচ দি দিব পাৰে। মই টমেট' চচ দি দিলোঁ। আৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।